হাই ফ্ৰেণ্ডছ, আজি আমি আছোঁ নটৰাজ মন্দিৰত বিজনীত আৰু আজি আমি এই নটৰাজৰ যিটো মূৰ্তি আছে সেইটো আমি ৰং কৰিব আছোঁ। আমাৰ গোটেই টীম আহিছে। আমাৰ টীমত যিবিলাক ব্যক্তি আছে তেওঁলোকক দেখাই আছোঁ আমি এতিয়া। আমাৰ মহিম দা এতিয়া কালাৰ কৰা ষ্টাৰ্ট কৰি দিছে আৰু আমাৰ বঞ্জিত ছাৰ মানে মূৰ্তিটো প্ৰথমতে চাফা কৰি আছে অলপমান আৰু মই কমপ্লিট মূৰ্তিটো দেখাই আছোঁ এতিয়া। এইটো হ'ল নটৰাজ বাবাৰ মূৰ্তি আৰু এইটো আমি আজি ৰং কৰি আছোঁ। মানে আগতে ৰং কৰা আছে, সেইটো পুৰণা হোৱাৰ কাৰণে নতুনকৈ যিহেতু পূজা আহি আছে, শিৱৰাত্ৰি আহি আছে, তাৰ উপলক্ষে আমি এইটো ৰং কৰি আছোঁ এৰিয়াতে। ইয়াতে ৰং হৈ আছে ৰঙা আৰু হালধীয়া, মানে ইয়াতে দিছে, ইয়াতে ৰঙা ইয়াতে হালধীয়া, তাৰপিছত মিক্স কৰা হৈছে, যিটো কমলা ৰঙৰ হৈ গৈছে এইটো। আৰু পিছফালে এটা ধুনীয়া বেকগ্ৰাউণ্ড আছে, এইটো যোৱা বছৰ বনোৱা হয় এইটো। এই গৰুটো আমি ৰং কৰিম, বহুত লেতেৰা হৈ আছে এইবিলাক 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 চব ধুনীয়া হৈ যাব। আৰু এইটো হ'ল পঞ্চমুখী সাপ, এইটো অলপ পিছত ৰং কৰিব লাগিব। কেনেকুৱা লাগিছে কাম কৰি? বহুত মজা। মজা না? বহুত মজা। হয়, ভাগ্য আছে, ভাগ্য যোৱা আছে। বছৰো কৰিছিলোঁ, অঁ অঁ, এইবাৰো কৰিব পালোঁ। ঠিক খালি আছে। ভগৱানৰ কাম বহুত মজা লাগে, কামটো হয়, বহুত কৰোঁ, অঁ অঁ, তাৰ মাজত ভগৱানৰ কাম কৰি বহুত মজা। মজা, বঢ়িয়া। মজাটোৱে বেলেগ। মজাটোৱে বেলেগ। এতিয়া আমাৰ নাগৰাজক চাফা কৰি আছে পানী দি, ধুই লোৱা হ'ব, তাৰপিছত ৰং কৰা হ'ব। তো গাইজ, এইখিনি কমপ্লিট হৈ গ'ল। এইফালে পাত ফুল এইটো পুৰা ৰাউণ্ডকৈ দিয়া হৈছে। এতিয়া চলিছে এইটো, আগতে হোৱাইট আছিল, এতিয়া ব্লু মাৰি আছে ইয়াতে। কিছু নতুনত্ব ছাৰ ভোক লাগিছে নেকি? চামথিং চামথিং ঠিক আছে। এতিয়া মই ৰং কৰি আছোঁ মহাদেৱ প্ৰভুৰ যিটো বাহন হয়, নন্দী মহাৰাজ, তেওঁক মই ৰং কৰি আছোঁ হোৱাইট কালাৰ। এতিয়া আমাৰ পদুম ফুলটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল, একদম ধুনীয়া ৰং মহিমদাই কৰি আছে। আৰু ছাৰে তলৰ ডিজাইনখিনি যিটো ফুল আছে এইটো মেইন হয়, এইটোৰ কাৰণে বহুত মন্দিৰ মানে মূৰ্তিটোৰ যিটো সৌন্দৰ্য এইটোৰ কাৰণে ফুটি উঠিছে। ফুল পাত এতিয়া তলৰখিনি দেখাই আছোঁ ভালকৈ, এইটো চাওক। আৰু ওপৰফালে এইখিনি কাম বাকী আছে এতিয়াও।
গাইছ এতিয়া আমি কৰি আছোঁ আমাৰ নাগৰাজক ৰং কৰি আছোঁ এতিয়া ডাৰ্ক ব্লু কালাৰ এইটো একদম নতুন যেন লাগিব দেখাত ডাৰ্ক ব্লু এতিয়া আমাৰ গৰুটো প্ৰায় সম্পূৰ্ণ হৈছে নন্দী মহাৰাজ আমি তলৰ যিখিনি মানে আছে আৰু ঘাঁহ নিচিনাকৈ দি আছোঁ আৰু এইটো ৰাজবংশী গামোচা দি আছে ইয়াতে এইবাৰ অলপমান ৰাজবংশী ষ্টাইলৰ ডিজাইনটো আৰু আগতে বেলেগ ডিজাইন আছিল নৰ্মেল এতিয়া অলপ বেলেগ এইটো ঘাঁহৰ নিচিনা ডিজাইন কৰিছোঁ এতিয়া চাওক আমাৰ মহাদেৱ প্ৰভুৰ যিখন মানে বাঘৰ ছাল আছে সেইখন ৰং কৰি আছে ৰঙা চাৰে ৰং কৰি আছে ৰঙা আৰু তাতে হালধীয়া দি হাইলাইট কৰিব আৰু এইটো আমাৰ প্ৰায় সম্পূৰ্ণ হৈ গ'ল আমাৰ নটৰাজ বাবাৰ মূৰ্তিটো চাওক এইটো আমাৰ গোটেই টিমটো আৰু আমাৰ টিমৰ লিডাৰ হ'ল আমাৰ ভূমিক ছাৰ আৰু আমি দুটা এছিষ্টেণ্ট আৰু না বছ আমাৰ বছ তলৰ ডিজাইনখিনি চাওক কি ধুনীয়া হৈ গৈছে এতিয়া দেখাত তাৰপিছত এইটো পদুম ফুল তাৰপিছত এইটো এতিয়া ওপৰত বেনাৰ লিখি আছে সত্যম শিৱম সুন্দৰম বুলি চিনি নাপায় এইটো হৈ আছে চিনি পায় সত্যম শিৱম আৰু সুন্দৰম এতিয়া নেক্সট কাম বাকী আছে এইটো নাগৰাজৰ এইটো ধুনীয়াকৈ ঔম আঁকি দিয়া আছে ৰঙা ৰঙেৰে আৰু এইটো ডিজাইন কৰিছে গ্ৰিলবিলাক আৰু ওপৰত আমাৰ নাগৰাজক ৰং কৰা ষ্টাৰ্ট কৰিছে দেখাব খোজা পুৰণি যিটো ৰং আছে সেইটো মানে একদম মানে গুচি গৈছে মানে ভালকৈ নাই চহী হৈ গৈছে এইটো আকৌ নতুনকৈ ওপৰতে দিয়া হৈছে এইবিলাক ডিজাইন কৰা আছে এতিয়া লাষ্ট আমি দিব লাগিব মানে এইটো কি হয় ঔষধ মিক্স এটা দিবলৈ বাকী আছে
এতিয়া আমাৰ মূৰ্তিটো কমপ্লিট হৈ গ'ল। এইটো আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ বনোৱা হৈছে এতিয়া। হ'ব দাদা কি নোহোৱা নিচিনা লাগে জনাই দিম। যেতিয়া আমি ভাত খাম, এই দাদাজনে ভাত বনাইছে ভালকৈ। দাদাৰ নাম কি? গোবিন্দ। গোবিন্দ। আৰু ইয়াতে মানে দাদাই মন্দিৰৰ কাম চামবিলাক কৰি দিয়ে, ইয়াতে মন্দিৰতে থাকে বেছিভাগ টাইম। আমাক ভাত বনাইছে এতিয়া আমি ভাত খাম। আৰু আজি ভিডিঅ'টোত ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগতীয়াকৈ শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিলে আপোনালোকক সকলোকে। আৰু লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰিব।